অসমৰ সকলো পৰীক্ষাৰ বাবে যিকোনো ধৰি লওক জিটি পিজিটি হওক বা পুলিচৰ পৰীক্ষা যিকোনো পৰীক্ষাৰ কাৰণে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় শিলালিপি তাম্ৰলিপিসমূহ যেনেকৈ উমাচল শিলালিপি ক'ত পোৱা গৈছিল এইটো নীলাচল পাহাৰ গুৱাহাটীত পোৱা গৈছিল আকৌ নাগাজাৰী খনিকৰ গাঁও এই শিলালিপি কি এইটো এটা শিলালিপি হয় আৰু ক'ত পোৱা গৈছিল খনিকৰ গাঁও গোলাঘাট ডুবি তাম্ৰফলি হয় শিলালিপি নহয় তাম্ৰফলি হয় এইটো ক'ত পোৱা গৈছিল ডুবি বজালী আৰু কাৰ দিনত ভাস্কৰ বৰ্মনৰ দিনত নিধানপুৰ তাম্ৰফলি হয় ভাস্কৰ বৰ্মনৰ দিনতে ক'ত পোৱা গৈছিল নিধানপুৰ বাংলাদেশ তেজপুৰ শিলালিপি হয় এইটো হাৰজাৰা বৰ্মনৰ দিনত ক'ত পোৱা গৈছিল তেজপুৰত পোৱা গৈছিল দেন হিউন্থল শিলালিপি এইটো হিউন্থল তাম্ৰলিপি হাৰজাৰা বৰ্মনৰ দিনত হিউন্থল কাৰ্বি পাহাৰত গছতল তাম্ৰফলি এইটো ক'ত গোপাল বৰ্মনৰ দিনত গছতল নগাঁও তাৰপিছত আকৌ কমৌলি তাম্ৰফলি বিদ্যাদেৱৰ সময়ত কমৌলি উত্তৰ প্ৰদেশত এইখিনি একদম গুৰুত্বপূৰ্ণ সকলো ধৰণৰ পৰীক্ষাৰ কাৰণে অসমৰ